তুমি ৰবিবাৰে যাবা ন পিকনিকত? এই ৰবিবাৰে যাম। কেনচেল কৰিব লাগিব তুমি। কিয়া জোৱাই চালটো ধুই দিবাচোন। এনে দাখানত ভাৰ আছে কিন্তু দুটা। আচ্ছা মই তোৰ তাতে সেইকাৰণে আহিলো, এটা তই যদি যোৱা এডভান্সটো দিবি। তাকে তোৰ ৰবিবাৰ হ'ব ন? তো ৰবিবাৰে কৰিছো। কোনি কোনি যাবি মিটিঙত? কোনি মানে আমাৰ যে হোৱাটছআপ গ্ৰুপটো আছে ভজহু গ্ৰুপ, তাৰে আমাৰ সন্থাটো গ'লেই হ'ল আৰু তই পইচা দিব বাকী আছে, গোটেইকেইটাই দিছে পইচা। যাম মই, মোৰো টেনশ্যন ল'ব নালাগে, ৰবিবাৰটো মই ফ্ৰী। ফিক্স? মই ফিক্স। তই গুগল পে' মাৰি দিম না পইচাটো মই? গুগল পে' নহ'ব দে ভাই, কেছ দিব লাগিব। এই সিদিনা 60 গুগল পে' মাৰিম বুলি পইচাটো দিয়াই নাই এতিয়ালৈকে। হয় নেকি? তে মই তোক কেছে দিম দে। কেছ দিব লাগিব। আৰু খানাত কি চলিব? আৰে খানা কি চলিব, মাছ মাংসটো থাকিবই না। আৰু পিলটো 3 কাৰ্টুন ল'ম বুলি ভাবিছো মই। কি ক? পুৰা বাগৰি খাব পাৰিবি। কি বাগৰি খোৱাটো? বাগৰি নহয়, মানে বগৰীখৰ কথা কৈছে। আমি পিকনিক যাম না ৰবিবাৰে, হয় না? আমি বগামাটি যাম ন ৰবিবাৰে, তাতে মানে বহুত বগৰী পায়। খাম আমি বাগৰি বগৰী খাম। হয় নেকি? তে মোৰে কিবা ভুল হ'ল নেকি শুনা? এই ৰবিবাৰে যাবা না? এই ৰবিবাৰে। তুমি কি মানুহে তাইছি বহিবা দিবা নৰা? বহা চাহটো খাই। তাকেতো ৰবা, বহাইয়া চাহটো খাম। বহ গৰম। মোৰ তিৰি শুনা আনে পাইছো মই। শুনিছি যে এনে পাইছো দেই। এই পিকনিকটো এক যাবা দিবা নৰা, এনে মথৰে ঠাণ্ডা লাগিছে। কিবা এটা লিওবা কৰিবাই লাগিব। আচ্ছা মই এতিয়া উঠো হা, আৰু এডভান্সটো সোনকালে দি দিবি তই। এডভান্স কিমানকে তুলছা পইচা? 1000। 1000কে লাগবই দে, 1000 টকা, যিহেতু গোটেইখিনি আইটেম থাকব। না 1000টো কমেই হৈছে ন, বহুত আইটেম থাকিব আমাৰ। এটা কাম কৰ, আচ্ছা 500 টকা দেং দে এডভান্স মই। ভালে কথা। আৰু বাকী কিন্তু পিকনিকত দিনাই দিম। কিন্তু ভাই ৰাতিপুৱাই দিবি দে। হ'ব দে। তেৰি বগৰী আৰু বাগৰী বুজি পাইছা ন? হেৰি আচ্ছা মই যাই থাকো, তোক মই ফোন কৰিম। জম্ব সিদিনা এই বাগৰী বগৰী খাম। মা বিয়া দি পাৰিয়ে গেলি দে তন্দে মোক। কি কয় মইনা তই? তোক আৰু আমি পাৰিব পাৰো না? তই আমাৰ এটা এপি, সদায় দেখোন তোক ফোন কৰোৱে। হৈ দে, দেউতাকত গেলে দেউতিৰে ৰমেন খুৰীৰে এটাকে গেছি ৰ, কিবা অলপ পইচা পাব লগা আছে আনিবা গেছি। এটা কাম কৰিব লাগিছিলে মা। কি কাম? দেউতাক নকাই কিয়া পিকনিকত দিলো ৰবিবাৰে। দেচোন দে, দেউতিৰে লগত মই আলোচনা কৰি তোক জনাম দে। দে হ'ব দে, হেৰি সোনকাল কবি, আজিয়ে কবি কিন্তু। দে হ'ব দে, গেলিয়ে আমাৰ ফেমিলিটোৱে যাম দে। হ'ব দে, কথা নাই, খালি সোনকাল কৰবি আৰু যতটোৱে কৰবি কিন্তু। দে হ'ব দে। আহিলা তুমি? মোনে ফোন কৰিছিলা? কিয়া? ৰবিবাৰে তাই পিকনিকত যাবা খুজিছে আমাৰ লগত। অহা ৰবিবাৰে মই যাবাৰ বা নহয়। কিয়? কিয় মানে আমি বুঢ়া ষ্টাফটো যাম। খেলাখান বাদ দিয়া, তাই বিয়াৰ পিছত আমাৰ লগত কতৰি যোৱা নাই, যাবাই লাগব পিকনিকত। হয় নেকি? না হ'ব দে, যিহেতু আমাৰ ৰাষ্ট্ৰপতি মহিলাৰ কথা শুনবই লাগব। তাইক ফোন কৰি ফোন কৰাৰ আগতে খানাটো ক'ত খাম ডিচাইড কৰাচোন। যিহেতু আমি ঘৰৰ গাতে খাম দে ক'বাত ওচৰতে। তুমি তাইক ফোন কৰি কওঁ, আৰু মই বুঢ়া পাতিক ফোন কৰি কওঁ নাযাম বুলি। তুমি কৰা মই ক'ত গৈছিলা? পেটলাক থৈলো ৰবা অলপ। তুমি ৰবিবাৰে যাবা ন পিকনিকত? এই ৰবিবাৰে যাম। কেনচেল কৰিব লাগিব তুমি। কিয়া? মায়ে ফোন কৰিছি, আমি ৰবিবাৰে পিকনিকত যাম। মই ঘৰৰ মানুহৰ লগত যোৱাই নাই একবাৰো বিয়া হোৱাৰ পৰা। মায়েৰে ফোন কৰিলে নহ'ব নহয়, মই পিকনিক ফিক্স কৰিছো, এডভান্স দিছোৱে। এতিয়া মই নাজনো, যাবা লাগিব। ঘৰৰ মানুহৰ লগত ইবাৰে ভাল যাম, যাবাই লাগিব তুমি। মই 500 টকা এডভান্স দিলোৱে পেটলাক। এডভান্সটো ঘূৰে লৈবা। সেনা কথা নহয় মায়েৰে ফোন কৰি ক ৰবিবাৰে পিকনিকটো কেনচেল কৰি দিয়া, বেলেগ দিনা যাম। ৰবা, মায়ে ফোন কৰিছে। হেল্ল', ফিক্স হ'ল নেকি? এই ৰবিবাৰে না? ভালে হৈছে দে। দে হ'ব দে। ৰবিবাৰে ফিক্স হ'ল, এতিয়া যাবা লাগিব তুমি। ভগৱান, বিয়া হবার 2 মাহ হ'ল মাত্ৰ মোৰ লগত। এই 2 মাহতে ইমান জ্বালা।
আৰু জীৱনটো কটাবা আছে এতিয়া সৌৰৰ লগত হৰলিক্স পাৰ্টি কৰিব লাগিব মই মনটো ফোন কৰিছে মনটো আৰে তই নাযাওঁ বুলি ক'লে নহ'ব নহয় এতিয়া মই পইচাটোতো দি দিছো আৰে ভাই বেয়া পাম দেই বেয়া পাম তই নগ'লে মই বেয়া পাম কিন্তু আমাৰ সেই ভজহু গ্ৰুপটোত গোটেইকেইটা চলি যাম তই নগ'লে কেনেকুৱা লাগিব আৰে ভাই যাব লাগিব তই তোক মই কিন্তু 500 টকাটো ঘূৰাই দিব নোৱাৰো দেই নাযা যদিও নাই আৰু তই বিয়া পাতি বহুত চেঞ্জ হৈ গলি ন মানুহটো হা আৰু তোক এতিয়া কোনে মাতে চাই থাকিবিচোন তই আমাৰ গ্ৰুপৰ গোটেইকেইটা চলিয়ে তোক বেয়া পাব হ'ব তই বহুত চেঞ্জ হৈ গলি দে ৰাখিছো থাক চালা আঞ্জা কোটা হোৱা নাই তোমাৰ এতিয়াও যোৱাই চৌকাটো সোনকালে ৰেডি কৰা দেৰি হৈছে হৈছে ৰ'ব দেউতা বুঢ়াই বহি বহি অৰ্ডাৰ দি আছে তুমি যে বহি বহি অৰ্ডাৰ দি আছা তুমি চাউলখিনি ধুই না কিয় চাউলটো এনে লাষ্টতে বহাম অলপ দেৰিকে ধুলি হ'ব দিয়া যোৱাই চাউলটো ধুই দিবাচোন এনে দাখানত ভাৰ আছে কিন্তু দেউতা দে মই ধুম দা চৰাইটো মাৰা দংকলটো মাৰা অঞ্চনা সোনকাল মাংসখিনি বহি দা দেৰি কৰিব নালাগে দে দে দেউতা বা প্ৰেছাৰৰ টেবলেট খাইছি নে নাই আজি খাই আছো সেইটো মিছ নকৰিব তই এতিয়া আহিলি ৰাতুল যা অলপ এই মাজনো হেল্প কৰি দি দেউতা পিকনিকটো আপোনালোকৰ বাৰীৰ তলত কৰলাক জিকিয়া বাৰীৰ তলত কৰিলো মানে বাবা আজিকালি দিনকাল বেয়া নিজে গমেই পাওঁ এই এক্সিডেণ্ট এই মদ খাই এক্সিডেণ্ট কৰে কিবা কৰে সেইকাৰণে বাৰীৰ তলতে কৰি দিলোঁ দা মই ভাবিছিলোঁ ক'ৰবাত দূৰে চূৰে যায় নেকি মানে আজি মোৰ লগ এটা এতিয়াও যোৱা কথা আছিল তাৰ লগত কেঞ্চেল কৰি দিলোঁ হয় নেকি দেউতা আপুনি ORS খাই আছে যে মই ভাত পানী খাই নাই বাবা সেইকাৰণে এইটো গেষ্টিৰ কাৰণে খাইছোঁ বাবাকো এটা ৱাৰেছ নেদৰ কিয় ORS এটাই আনছো না আনিম দে অলপ দেৰিকে খাব দে শুনছ গান এটাই লগে দে বাজংৰ বাগান দেউতা গানতে বাজে না বাজো বাজো যাওঁ কাপোৰযোৰ ভাল লাগছে তোৰ কৰিব লৈছ দেউতাৰে এনিভাৰ্চাৰীত দিছি ৰ মোৰযোৰ ভাল লাগছে নে ভাল লাগছি ক'ৰ পৰা লৈছা তই মই খবৰ পৰাই নিছি গম নাপাওঁ ক'ৰ পৰাই হয় দৌ মছলা থৈ তাতে জোৱাই তোক মৰম কৰে না কৰে দে কি হ'ল দেউতা তুমি যে এগলাখান ইংলিছ গান লগাইছ ইংলিছ বুজিব না চাওক মোবাইলটো দিয়া বহুদিন হ'ল জানানে দেখা তোমাক বহুদিন পোৱা নাই প্ৰেমৰ সুবাস বহুদিন হ'ল জানানে দেখা তোমাক বহুদিন পোৱা নাই প্ৰেমৰ সুবাস এনেহেন চালা ক'ত মৰিব আহিলো ইয়াতে পেটলা শুনে ভাল এনজয় কৰি আছে পেটলাক এটা ফোনে কৰোঁ ৰ মনটো আৰু খুব ফোন কৰিছে মনটো পেটলা পুৰা এনজয় নেকি ফুল এনজয় তই ক'ত আছা ভাই মই ইয়াতে আৰু মৰা খাব পৰা দি আছো দে ভাই সৰুৰ লগত আৰু আকৌ খাবও নোৱাৰা না আৰু দে হ'ব দে মোৰ এতিয়া কথা পাতিব সময় নাই আমাৰ ফুল এনজয়
দে আই হেট ইউ তই নাহিলি ন বাই বাই দে হ'ব দে এনজয় কৰ দে চালা পেটলা হাতে মাল খাই পেল কিবাকে 2 টুপ খাবা পাৰিলি কোৱাটাৰ এটা আনাই আছে গাড়ীত কিবা এটা বুদ্ধি কৰি খাবা লাগিব গানটো কিয় বন্ধ কৰিলা তুমি এই জয়ে উঠি গেল না কিবা বেয়া পালাক নেকি মোক নাই কি বেয়া পাব মাজতচোন মোক মোবাইলটো ধৰি দি দুটামান ৰিলছ বনাও ধক মাৰিয়ে দাং অলপ পানী দিব লাগিব এইটো ৰিলছ ভাল হৈছে দেই হ'লেও ক'ৰবাত বেলেগত নিবি বুলি ভাবিছিলো কজি বাহঁৰ তলত লৈছা এতেৰো ৰিলছ বনাব পাৰি না দেউতাৰে আমাক লৈ দূৰত যাব ইচ্ছা নকৰে জানা মদ ভাং খাই পেলাই কিমান চলি কাজিয়া কৰি থাকে সেইগিলাখান দেউতাৰে সহ্য কৰিব নোৱাৰে এতিয়া দেখছি না আহাৰ পৰা কি ধুনীয়াকৈ চেয়াৰখনত বহি পেলাই ORS খাই আছে বাবা দাবনাৰ কোনে ক'ত পালা এই বেপাৰী এটা ইত্যা আনিছিল ৰাস্তা দি হয় নেকি একলা কিন্তু চৰ্দিৰ কাৰণে বেয়া নাখা আকৌ নাই এটা দুটা খালে আকৌ নহয় ORS খাবা নাস্তা আহিছে নেকি কি নাস্তা বাবা ডাবল লগত আৰু কিয় নাস্তা লাগে নাই মানে দুটা ভাজা মাংস খাব ইচ্ছা গৈছে সেইকাৰণে যাচোন মনো যোৱাই বোলে ভাজা মাংস খাই দি পিছ দিকে ভাতেও গলাইছে এতিয়া আৰু ভাজা মাংস খাব নালাগে বাবা দুটা ভাত হ'ব দিয়া 2 মিনিট বহা মই অলপ পেচাব কৰিম হা ই বুঢ়াই মুখ পাজতে ORSটো দুজক খাং ৰ তিত্তৰ পৰা একলা খাই আছে ORSৰ টেষ্ট মালত টেষ্ট থাকে দেখোন ইমান কাঢ়া মানে বাবা পানী মিছ কৰা নাছিল দুটা আপনিও দুটা বলকচোন অলপ সিফালে যাওক আমি আহি আছো ৰবা সোনকালে আহিবা ভাত হৈছে যাম আৰু আহিম ৰবা ৰচোন বাবা দুটা মই যে মদটো খাই আছো আমাৰ এওগাৰো মইনাক নপা কিয় কম হে দুটা আপুনি এটা কাম কৰক চাঙৰ বাবা এৰে 200 মাৰকচোন মাৰক এৰে 200 মই নাখাওঁ নেকি খাকচোন অলপ আৰাম পাব দিয়ক 200 খাকচোন চৰ্দিৰ কাৰণে বেয়াই বাবা খাকচোন আপুনি গৰম উঠিব দিয়ক দা তুমিও কৈছ বাবা তুমিও বান্দৰ স্পাইট একে মাৰক ৰ'ব মনো চাওচোন সিহঁতক দুটাৰ ইমান মিল এইবাৰ ORSটো খাব ধৰিছি জুৱে আৰু ডাব নাৰিকলটো খাব ধৰিছি দেউতিৰে হৈ দে মায়ে নিদো যদি দাই দেখ খাই আগে গপাই বাবাৰটো পাতলা হৈছে অলপ মই পাতলাই খাই মুটি নিচা ভাতৰ নাই মই বাবা আপুনি কি মোক মিহৰাগিৰ ফল লাগে ইমান কাৰা মোৰ নিচা নহয় ইমান মই কৈছোঁ কাৰা বুলি বাবা বাবা তেতিয়া আমি ভাতটো ভাত ন ভাত তুমি গম পাই নেকি তাকে কিনিলে মই আৰু যাবাতো লাগব না বাবা বলক আৰু এটা কথা ভাত খোৱা অকল বাবা কি মোক তুমি 2000 টকা দিব লাগে right well like it is feel like it is খানাত খৰচ হৈছে বাবা হয় ননসেন্স লিমিটেড তো খানাত খৰচ বুলি ক'লে হ'ব নেকি তো খানা খাব মাতিছে মোক খৰচ বুলি ক'লে হ'ব নেকি তই এৰে বাৰ কাজিয়া দেখা মই গাড়ী মোৰ ক'লে হ'ব নেকি তই এৰে মোক মামা মাংস লৈ পইচা নাপালো বোলো মই পইচা নাপালো হুচ
কৈছো মই তোক মোক মানে কৈছিল ৰ'বা চাচোন চামুনো এন্দৰ কি হলাক খাওঁ তেতিয়া বাৰে ভালকৈ আহিছিল কি হ'ল এতিয়া ৰাতুল বা কুক গেলাক আছোঁ দে আছোঁ অ বা কি হৈছে মানে নাৰায়ণ পূজাত দুবৰিমান বেছি আছো দুবৰিমান নাই আৰু জয়ে তুমিও মদ খাইছ নাই নাই মোৰ ধৰম পত্নী মই মদ খোৱাৰ I love you my darling I nonsense you মাই মই ভাবা নাছিলো এন্দে যি ইমান মদাই হ'ব য আমি ফূৰ্তি কৰি পাইছো ফূৰ্তি কৰিম পাগলৰ লগত পাগল হৈ লাভ নাই বল মইনা আপোনাৰ কাৰণে হ'ল গম পাইছে না গম পালে আপোনাৰ কাৰণে আমাৰ তোমাৰ কাৰণে হৈছে জগাইবা আপুনি 2000 টকা নুখুজিলে হয় না এই হাল্লাখান নালাগে মই ভাত খাং এতিয়া মইনা ক'লে পাগলৰ লগত পাগল হৈ যাম ভাত খাং যা তই ননচেন্স চালা মোৰ ঘৰতে আছে মই তোক ঘুমাই থাকিম তই যা আইঐ এটা সালা গুলি মানুহ বদল বেচিলে মোৰ বেলটি ভৰিছে বাবা এই মই বেলছিলো পৰহি কানা কাটে আপুনি ইমান ডাঙৰ মানুহ এটা নাজে নেকি য'তে ত'তে মালৰ বটল খেলে নেকি যা হে চৰি বাবা চৰি নহয় শুনক আজিকালি মানুহ অলপ পিকনিক খাব যায় য'তে ত'তে মালৰ বটল ভাঙি দিয়ে যাৰ কাৰণে কোনোবা সৰু চুলিৰ ভৰি কাটে তিৰি মানুহৰ ভৰি কাটে আপুনি এতিয়া মালৰ বটল ফেলছি বা বটলটো ভাঙছি হে ভাগ্য ভাল আপোনাৰ মোৰ ভৰি কাটছি যদি মই তিৰিৰ ভৰি কাটিলে হয় মা মোক চুঙে মাৰে মুণ্ডটো তোক মই সুধৰি লৈ বুজি পাইছি না মই এতিয়া মৰি আছো টাউন তাতে নাচি নাচি খান